নমস্কাৰ আপোনাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি আজি মহাভাৰতৰ এটা বিশেষ পৰ্বৰ এটা বিশেষ খণ্ডৰ এটা বিশেষ কাহিনীৰ কথা পাতিম আপোনালোকে সকলোৱে হয়তো মহাভাৰত চাইছে মহাভাৰতৰ কাহিনীবিলাক আপোনালোকে হয়তো টেলিভিছনৰ পৰ্দাত দেখিছে নতুবা কিতাপৰ পাঠত পঢ়িছে নতুবা মুখে মুখে চলি অহা শুনা পাইছে আৰু সেই মহাভাৰতৰে বান পৰ্বৰ এটা বিশেষ কাহিনীৰ কথা আমি আজি আলোচনা কৰিম কাহিনীটো আলোচনা কৰিবলৈ হলে আমি ঘূৰি যাব লাগিব মহাভাৰতৰ পঞ্চপাণ্ডৱৰ যি বনবাস চলি আছিল সেই বনবাসৰ কালচোৱালৈ পঞ্চপাণ্ডৱে ইতিমধ্যে পাহা খেলত সকলো হাৰিলে ধন টকা পইচা নিজৰ সা সম্পত্তি সকলো হাৰিলে তাৰ পিছত তেওঁলোকে 12 বছৰৰ বনবাস আৰু এটা বছৰৰ অজ্ঞাতবাসৰ কাৰণে তেওঁলোকে গুচি গ'ল আৰু এই 12 বছৰৰ বনবাসৰ কালচোৱাত তেওঁলোকে নানান ধৰণৰ পৰীক্ষাৰ সন্মুখীন হ'ল তেওঁলোকে নানান ধৰণৰ পৰীক্ষাৰ সন্মুখীন হ'ব লগা হ'ল তেওঁলোকৰ বুদ্ধিৰ পৰীক্ষা লোৱা হ'ল তেওঁলোকৰ সততাৰ পৰীক্ষা লোৱা হ'ল আৰু অৱশেষত তেওঁলোকে আহি এনেকুৱা ষ্টেজত আহি উপনীত হ'ল যিটো সময়ত তেওঁলোকৰ বুদ্ধিৰ পৰীক্ষা লোৱা হ'ল আৰু সেই সময়ত কি হ'ল এদিন যুধিষ্ঠিৰৰ পিয়াহ লাগিলে বনত ঘূৰি ফুৰোতে ৰ'দত বনত ঘূৰি ফুৰাৰ সময়ত যুধিষ্ঠিৰৰ পিয়াহ লাগিলে আৰু তেতিয়া কি হ'ল তেখেতৰ ভাতৃ নকুলে পানী বিচাৰি গ'ল এটা জলাশয় পালেগৈ এটা জলাশয়ত গৈ উপনীত হ'ল জলাশয়টো দেখিলে ধুনীয়া তাত পানী আছে আৰু জলাশয়টোৰ পৰা নকুলে পানী ল'বলৈ লওঁতে এটা শব্দ শুনা পালে এটা বাক্য শুনা পালে যে নকুল তুমি ইয়াৰ পৰা পানী লোৱাৰ আগতে মোৰ কেইটামান প্ৰশ্নৰ উত্তৰ দি লোৱা যদি মোৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াৰ অবিহনে তুমি জলাশয়টোৰ পৰা পানী সংগ্ৰহ কৰা সেই পানী খালে তুমি মৰিবা সেই পানী পয়জন হৈ যাব সেই পানী বিষ হৈ যাব আৰু নকুলে ভাবিলে ইফালে মোৰ দাদা পৰি আছে পিয়াহত আৰু মই এজন অচিনাকি লোকৰ যাক মই এতিয়ালৈকে দেখাই নাই তেওঁৰ মাতটোহে শুনা পাইছোঁ তেওঁৰ প্ৰশ্নৰ উত্তৰ দি সময় নষ্ট কৰাতকৈ মই পানী নি সোনকালে মোৰ দাদাক খুৱাব লাগে আৰু তেওঁ পানী যেতিয়া ল'লে লোৱাৰ লগে লগে নকুলৰ মৃত্যু হ'ল এতিয়া বহুত সময় ঘূৰি নাই যোৱা দেখি নেক্সট সহদেৱ আহিলে সহদেৱেও পানী ল'বলৈ ধৰিলে একেই শব্দ শুনা গ'ল একেই বাক্য শুনা গ'ল যে সহদেৱ পানী নিয়াৰ আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া নহ'লে তোমাৰো মৃত্যু হ'ব সেয়া তুমি দেখা পাইছা তোমাৰ দাদা মৰি পৰি আছে সহদেৱেও একেই কথাই ভাবিলে মোৰ সিফালে দাদা জ্যেষ্ঠ ভাতৃ পিয়াহত আছে গতিকে মই প্ৰশ্ন দিয়াৰ তেওঁ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ কোনো অনুভৱ নকৰিলে কোনো প্ৰয়োজনবোধ নকৰিলে তেওঁৰ প্ৰথমতে পানী ল'লে আৰু তেওঁ একেই হ'ল তেওঁৰ মৃত্যু হ'ল এজন এজনকৈ অৰ্জুন আহিলে ভীম আহিলে আৰু চাৰিওজনৰে মৃত্যু হ'ল পঞ্চপাণ্ডৱৰ 4জন মৃত্যু হ'ল যুধিষ্ঠিৰক বাদ দি অৰ্জুন ভীম নকুল সহদেৱ চাৰিওজনৰ মৃত্যু হ'ল এটা বহুত সময় হ'ল ঘূৰি যোৱা নাই এজনো ভাই ঘূৰি যোৱা নাই চ' এইবাৰ যুধিষ্ঠিৰ নিজে আহিলে যুধিষ্ঠিৰ আহি দেখিলে চাৰিওজন ভাতৃ মৰি পৰি আছে তেতিয়া সেই বাক্য আকৌ শুনা গ'ল যুধিষ্ঠিৰ তুমি যদি পানী খাব বিচাৰিছা সেই পানী খোৱাৰ আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়া আৰু যদি প্ৰশ্নৰ উত্তৰ নিদিয়া তাৰ পৰিণাম কি হ'ব তুমি দেখা পাইছা তোমাৰ সন্মুখত তোমাৰ চাৰিওটা ভাতৃৰ মৃতদেহ পৰি আছে তেতিয়া যুধিষ্ঠিৰে সুধিলে যে আপুনি কোন হয় যাক আমি পানী খোৱাৰ আগতে আপোনাক উত্তৰ দি ল'ব লাগিব তেতিয়া সেই যিটো শব্দ আহিছিল যিটো বাক্যবান আহিছিল তেওঁ ক'লে যে তেওঁ নিজৰ পৰিচয় দিলে তেওঁ যক্ষ আৰু ক'লে যে মোৰ প্ৰশ্নৰ উত্তৰ দিয়া তাৰ পাছত তুমি ইয়াৰ পৰা পানী খাবলৈ পাবা তেতিয়া যুধিষ্ঠিৰে মান্তি হ'ল প্ৰশ্নৰ উত্তৰ দিম বুলি ক'লে তাৰ পাছত যক্ষই যুধিষ্ঠিৰৰ বুদ্ধিৰ পৰীক্ষা ল'বৰ কাৰণে এফালৰ পৰা প্ৰশ্ন কৰিলে আৰু যক্ষৰ প্ৰথম প্ৰশ্নটো আছিল যে পৃথিৱীতকৈ ভাৰী বস্তু কি অৰ্থাৎ পৃথিৱীতকৈ বেছি ওজন থকা বস্তুটো কি তেতিয়া যুধিষ্ঠিৰৰ মনটো তেতিয়াৰ পৰা 12 বছৰ আগলৈ উৰি গ'ল আৰু তেতিয়া কৃষ্ণই যুধিষ্ঠিৰক এইখিনি কথা কৈ থৈছিল যে আমি যিখন পৃথিৱী জীয়াই আছোঁ সেই পৃথিৱীখনে আমাক লালন পালন কৰিছে সেই পৃথিৱীখনৰ পৰাই উৎপাদিত বস্তু খাই আমি জীয়াই আছোঁ কিন্তু আমাৰ মাতৃ হ'ল সেইগৰাকী নাৰী আমাৰ মাতৃ হ'ল সেইগৰাকী স্ত্ৰী যি আমাক জন্ম দিছে আৰু জন্মদাত্ৰীগৰাকী সদায় লালন পালন কৰোঁতাগৰাকীতকৈ ভাৰী হয় অৰ্থাৎ শ্ৰেষ্ঠ হয় গতিকে উত্তৰ দিলে যুধিষ্ঠিৰে যক্ষক উত্তৰ দিলে যে এই পৃথিৱীখনতকৈ ভাৰী যদি কিবা আছে সেয়া হ'ল আমাৰ মাতৃ যক্ষই দ্বিতীয়টো প্ৰশ্ন কৰিলে যে আকাশতকৈ ওখ কি তেতিয়া যুধিষ্ঠিৰৰ মন তেতিয়াৰ পৰা আকৌ আগলৈ উৰি গ'ল যেতিয়া কৃষ্ণই তেখেতক কৈ থৈছিল এই গোটেই প্ৰশ্নবোৰৰ উত্তৰ তেতিয়াৰ পৰা পূৰ্বে কৃষ্ণই কৈ থৈছিলে অৰ্জুনক যে আকাশতকৈ ওখ কোন তেতিয়া যুধিষ্ঠিৰৰ মনত পৰিল কৃষ্ণই কৈছিল যে সেইগৰাকী পুত্ৰ যিগৰাকী পুত্ৰই পুত্ৰ ধৰ্ম ভালকৈ পালন কৰিছে অৰ্থাৎ নিজৰ পিতাকক লালন পালন শুশ্ৰূষা কৰিছে ভালকৈ তেওঁতকৈ ওখ এই পৃথিৱীত একো নাই
কিন্তু কৃষ্ণই এইটো কথা কৈছিল যে এগৰাকী পুত্ৰই নিজৰ পিতাকক যিমানেই ভালকৈ শুশ্ৰূষা নকৰক, যিমানেই ভালকৈ পুত্ৰ ধৰ্ম পালন নকৰক, কিন্তু তেওঁ পিতাকৰ সমান কেতিয়াও ওখ হ'ব নোৱাৰে। অৰ্থাৎ এগৰাকী পিতৃতকৈ এই পৃথিৱীত কোনো বেছি ওখ হ'ব নোৱাৰে। তেতিয়া যুধিষ্ঠিৰে উত্তৰ দিলে, হে যক্ষ মহাৰাজ, এই পৃথিৱীত আকাশতকৈ যদি ওখ কিবা বস্তু আছে সেয়া হৈছে আমাৰ দেউতা, সেয়া হৈছে আমাৰ পিতৃ। যক্ষই তৃতীয়টো প্ৰশ্ন সুধিলে, এই পৃথিৱীৰ আটাইতকৈ গতিশীল বস্তু কি, বায়ুতকৈ গতিশীল বস্তুটো কি? তেতিয়া যুধিষ্ঠিৰে ভাবিলে, আজি মোক যক্ষ মহাৰাজে যিখিনি প্ৰশ্ন সুধিছে সেই প্ৰশ্নখিনিৰ উত্তৰ দিবৰ বাবে মই আজিৰ পৰা বহু বছৰ পূৰ্বে মোক শ্ৰীকৃষ্ণই কি কৈ থৈছিল তালৈ ঘূৰি যাবলগীয়া হৈছে। আৰু এই ঘূৰি যোৱা কাৰ্যটোত মোক সহায় কৰিছে মোৰ মনটোৱে। মোৰ মনটো ঘূৰি গৈছে আজিৰ পৰা বছৰ বছৰ পূৰ্বে কৃষ্ণই মোক কৈ থোৱা কথাখিনিলৈ। তেনেস্থলত মনটোতকৈ দ্ৰুতবেগী বস্তু কি থাকিব পাৰে? তেওঁ উত্তৰ দিলে, যক্ষ মহাৰাজ, পৃথিৱীত বায়ুতকৈও যদি গতিশীল কিবা বস্তু আছে সেইটো আন একো নহয়, সেইটো হৈছে আমাৰ মনটো। যক্ষই অন্তিম শেষৰটো প্ৰশ্ন সুধিলে যে আমাৰ এইখন সমাজত এগৰাকী গৃহস্থৰ বাবে, এগৰাকী পুৰুষৰ বাবে শ্ৰেষ্ঠ বন্ধু কোন? তেতিয়া যুধিষ্ঠিৰে ক'লে, হে যক্ষ মহাৰাজ, জীৱনৰ প্ৰত্যেকটো কাম কাজত মই আজিলৈকে জীৱনৰ প্ৰত্যেকটো কাম কাজত মোৰ ভাতৃকেইটাতকৈ বেছি মোক পাঞ্চালীয়ে সহায় কৰিছে। জীৱনৰ প্ৰত্যেকটো সুখ আৰু দুখত মোক পাঞ্চালীয়ে লগত আছে, পাঞ্চালী মোৰ কাষত থিয় দিছে, অৰ্থাৎ দ্ৰুপদী থিয় দিছে। গতিকে এগৰাকী পুৰুষৰ বাবে তেখেতৰ পত্নীতকৈ ভাল বন্ধু আৰু কোন থাকিব পাৰে? কোনো থাকিব নোৱাৰে। তেওঁ অন্তিমটো প্ৰশ্নলৈ আহিলে। তেতিয়া তেওঁক অন্তিমটো প্ৰশ্ন কৰা হ'ল আৰু অন্তিমটো প্ৰশ্নত সোধা হ'ল যে সংসাৰৰ আটাইতকৈ আশ্চৰ্যকৰ বস্তুটো কি? আৰু সংসাৰৰ আটাইতকৈ আশ্চৰ্যকৰ বস্তুটো তেওঁ সোধোতে তেওঁ ক'লে যে মোৰ সন্মুখত মোৰ 4টা ভাই আজি মৃত হৈ পৰি আছে আৰু মই জানো যে পৃথিৱীৰ প্ৰত্যেকজন মানুহেই এদিন হ'লেও এদিন মৰিব। কিন্তু এই কথাটো জনাৰ পাছতো যে মই মোৰ ভাতৃকেইটাক জীয়াই তুলিবৰ বাবে আপোনাৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ, ইয়াতকৈ আশ্চৰ্যকৰ বস্তু আৰু কি থাকিব পাৰে? ইয়াতকৈ আশ্চৰ্যকৰ কথা আৰু কি থাকিব পাৰে? যুধিষ্ঠিৰৰ উত্তৰত যক্ষ মহাৰাজ সন্তুষ্ট হ'ল। যক্ষই ক'লে, সেই ধৰ্মৰাজ যুধিষ্ঠিৰ, তোমাৰ উত্তৰত মই সন্তুষ্ট। গতিকে তোমাক মই এটা উপহাৰ দিব বিচাৰোঁ আৰু সেই উপহাৰটো হ'ল তোমাৰ 4গৰাকী মৃত ভাতৃৰ পৰা তুমি এগৰাকীক জীৱিত কৰি তুলিব পাৰিবা। কোনগৰাকীক জীৱিত কৰিব বিচৰা তুমি মোক কোৱা, মই তেওঁক জীৱিত কৰি দিম। তেতিয়া যুধিষ্ঠিৰে ক'লে, মই কুন্তীৰ জ্যেষ্ঠ পুত্ৰ আৰু মই এতিয়া জীৱিত আছোঁ। গতিকে হে যক্ষ মহাৰাজ, আপুনি যদি সঁচাকৈ মোৰ এজন ভাতৃক জীয়াই তুলিব বিচাৰিছে তেন্তে আপুনি মাতৃৰ সৰু পুত্ৰ সহদেৱক জীৱিত কৰি তোলক। অৰ্থাৎ কুন্তীৰ সন্তান আছিল অৰ্জুন, যুধিষ্ঠিৰ আৰু ভীম, আৰু মাতৃৰ সন্তান আছিল নকুল আৰু সহদেৱ। গতিকে কুন্তীৰ এজন পুত্ৰ জীয়াই থকাটো বিচাৰিছে আৰু মাতৃৰ এজন পুত্ৰ জীয়াই থকাটো বিচাৰিছে। তাকে নকৈ কিন্তু যুধিষ্ঠিৰে ক'ব পাৰিলেহেঁতেন যে মোক অৰ্জুনক জীয়াই তুলিব ক'ব পাৰিলেহেঁতেন, কাৰণ অৰ্জুন আছিল ধনুবীৰ, তেওঁ মহাভাৰতৰ যুদ্ধত সহায়ক হ'লহেঁতেন। নতুবা ভীমকো জীয়াই তুলিব ক'ব পাৰিলেহেঁতেন, কিন্তু তাকে নকৈ তেওঁ দ্বিতীয়গৰাকী মাতৃৰ এজন সন্তানক জীয়াই তুলিবলৈ ক'লে। ইমানতে যক্ষ মহাৰাজ সন্তুষ্ট হ'ল আৰু 4গৰাকী ভাতৃকে জীৱিত কৰি তুলিলে। আৰু তাৰ পাছতেই পাণ্ডৱৰ অজ্ঞাতবাসৰ কালছোৱা আৰম্ভ হ'ল, বনবাস শেষ হ'ল, এবছৰৰ অজ্ঞাতবাস আৰম্ভ হ'ল। সেইখিনি কথা আজি ক'বলৈ নাযাওঁ। আজি আমি আলোচনা কৰিলোঁ এই কাহিনীটো, বান পৰ্বৰ এই কাহিনীটো আলোচনা কৰিলোঁ। ইয়াৰ পৰা আমি কেইটামান কথা শিকিলোঁ, যিখিনি কথা ফিলচফিকেলিয়ে হওক নতুবা সঁচা, একদম সঁচা। মাতৃতকৈ গধুৰ একো হ'ব নোৱাৰে, পিতৃতকৈ ওখ একো হ'ব নোৱাৰে, নিজৰ পত্নীতকৈ ভাল বন্ধু কোনো হ'ব নোৱাৰে, সমান্তৰালকৈ মনতকৈ গতিশীল বস্তু কোনো থাকিব নোৱাৰে। আৰু সংসাৰৰ আটাইতকৈ আশ্চৰ্যকৰ বস্তুটো হ'ল আমি এদিন মৰিম বুলি জনাৰ পাছতো আমি জীয়াই থাকিব বিচাৰোঁ। ইয়াতকৈ আশ্চৰ্যজনক বস্তু একো হ'ব নোৱাৰে। আজিলৈ ইমানে, ধন্যবাদ।